নমস্কাৰ আজি আপোনালোকৰ আগত আকৌ আহিছোঁ এবাৰ পাৰ্ট 3 টু কৰিবৰ কাৰণে ইন দ্য লাষ্ট 2 ভিডিঅ'জ আমি দেখিছোঁ যে কজেছ কি কয় ষ্ট্ৰেছ কি হয় আৰু ষ্ট্ৰেছৰ কিমান টাইপছ আছে দেন আমি আকৌ দেখিলোঁ যে কজেছ অফ ষ্ট্ৰেছ কি কি আৰু চিমটমছ অফ ষ্ট্ৰেছ কি কি ৰাইট আজি আমি চাম হাউ ডু উই ডিল উইথ ষ্ট্ৰেছ আমি ষ্ট্ৰেছৰ লগত কেনেকৈ ডিল কৰিম ভেৰি প্ৰেক্টিকেল ইন এ ভেৰি প্ৰেক্টিকেল ৱে জেনেৰেলি আমি নেগেটিভ কপিং ইউজ কৰোঁ ৰাইট যোনটো একচুৱেলি কৰিব নালাগে এণ্ড মই কাকো নকওঁ কৰিবৰ কাৰণে ৰাইট আমি জেনেৰেলি কি কৰোঁ ইউজ অফ এলকহল মদ খাওঁ ৰাইট কি কয় মদ খাওঁ দেন ইউজ অফ টবেকো অৰ স্মকিং অৰ চিগাৰেট খাওঁ বিড়ি খাওঁ ৰাইট কেলৈ ষ্ট্ৰেছ কমাবৰ কাৰণে আৰু জেনেৰেলি বহুতে আজিকালি কৰে ড্ৰাগছ অৰ ছাবষ্টেঞ্চ এবিউজো কৰে বহুতে ৰাইট তো সেই তেনেকৈ আমি কিছুমান তেনেকুৱা ধৰণৰ নিগেটিভ কপিং কৰোঁ যোনটো একচুৱেলি কৰিব নালাগে যোনটোৰ কাৰণে একচুৱেলি ষ্ট্ৰেছটো নকমে কিন্তু বাঢ়িহে যায় ৰাইট all of these factors they will make your stress increase not decrease so আৰু হেতু কাৰণে আমাৰ বহুতো হেল্থ ইস্যুজ আহি যায় like we have already discussed in our last video health issues generally depression ahe anxiety personality disorders obesity thyroid problems hypertension like blood pressure diabetes so many problems right তেনেকুৱা বহুত problems আহে then so বিশেষকৈ আমাৰ মেইন ফ'কাছটো হয় পজিটিভ কপিং ৰাইট যোনটো আমি একচুৱেলি কৰিব লাগে লাইফত আৰু কিন্তু বহুতে নকৰে বহুতে জেনেৰেলি নিগেটিভ কপিং কৰি লয় যোনটোৰ কাৰণে আৰু প্ৰব্লেমছে ক্ৰিয়েট হয় ৰাইট তো আমি যোনটো প্ৰব্লেমছ পজিটিভ কপিং যোনটো কৰিব লাগে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট টু ৰিলিভ ষ্ট্ৰেছ প্ৰথমতে আমি এইটো জানিব লাগিব যে ষ্ট্ৰেছ ইজ ভেৰি কমন ইটছ এ ভেৰি কমন থিং ইটছ এ নৰ্মেল পাৰ্ট অফ লাইফ চবৰে লাইফত ষ্ট্ৰেছ আছে ৰাইট দেন এইটো চবৰে নিজৰ ওপৰত কথা কেনেকৈ কোনে হেণ্ডেল কৰে ষ্ট্ৰেছটো নিজৰ ৰাইট কিছুমানে নিগেটিভ কপিং কৰিব কিছুমানে পজিটিভ কপিং কৰিব ৰাইট বাট মই চবকে কওঁ যে পজিটিভ কপিং কৰাটো বেছি ভাল উচিত সেইটো দেন আৰু এটা কথা আমি ট্ৰাই কৰিব লাগে আমাৰ ষ্ট্ৰেছটো আমি আইডেণ্টিফাই কৰিব পাৰিব লাগে ৰাইট আমাৰ কোনখিনি জেগাত ষ্ট্ৰেছ হৈ আছে আমাৰ চ'ৰ্চ অফ ষ্ট্ৰেছটো কি আমাৰ কজেছ অফ ষ্ট্ৰেছটো কি এইটো আমি যদি আইডেণ্টিফাই কৰিব পাৰোঁ বহুতখিনি কষ্ট আমাৰ কমি যায় ষ্ট্ৰেছটো কমাবৰ কাৰণে আৰু এটা কথা যোনটো আমি ইণ্ডিয়ানছ হিচাপে জেনেৰেলি আমি ফ'ল' নকৰোঁ আমি কথা নাপালোঁ আমি কাৰ লগত কথা নাপালোঁ লাইক ষ্ট্ৰেছ হ'লে আমি কাকো নকওঁ আমি ৰিপ্ৰেছ কৰি থৈ দিওঁ মাইণ্ডত ভিতৰত থাকি যায় কিন্তু একচুৱেলি আমি ক'ব লাগে আমি নিজৰ মা দেউতাকক ক'ব লাগে বা নিজৰ গিৰিয়েক ঘৈণীয়েকক ক'ব লাগে লাইক ৰাইট ৱাইফ স্পাউচ হাজবেণ্ড ক'ব লাগে বা কেতিয়াবা চাইল্ডৰ লগতো শ্বেয়াৰ কৰিব পাৰি কিছুমান আৰু যদি নহয় তেতিয়াহ'লে আমি একচুৱেলি এজন কাউন্সেলৰ বা থেৰাপিষ্ট বা ডক্টৰ সিহঁতক ক'ব লাগে ৰাইট ট্ৰাই কৰি চাব লাগে সিহঁতৰ লগত এবাৰ জেনেৰেলি আমি নাযাওঁ ৰাইট বাট ইট ইজ ভেৰি নৰ্মেল একচুৱেলি আমি চবেই যাব লাগে কাউন্সেলৰ তাত বা থেৰাপি তাত আমি বহুত কিবা কিবি শিকিব পাৰোঁ আৰু আমি যেনেকৈ আমি নৰ্মেল ডক্টৰ তাত যাওঁ কাহ চৰ্দি হ'লে বা পেটৰ বিষ হ'লে ৰাইট ঠিক তেনেকৈ আমাৰ যদি কিবা ষ্ট্ৰেছৰ প্ৰব্লেম হয় বা এনি কাইণ্ড অফ চাইক'লজিকেল প্ৰব্লেমছ হয় আমি কাউন্সেলৰ বা থেৰাপিষ্টৰ তাত যাব পাৰোঁ ইট ইজ প্ৰিটি নৰ্মেল অ'কে দেৰ আৰ চাম আদাৰ ৱেজ লাইক আমি য'ৰ পৰা আমি অলপ হেল্ডি ৱেজত আমি আমাৰ ষ্ট্ৰেছটো ৰিডিউচ কৰিব পাৰোঁ সেইটো হয় কিছুমান আমি ৱেজৰ কথা আমি ডিছকাছ কৰিম কেনেকৈ আমি অলপ ষ্ট্ৰেছটো আমাৰ ডেইলি লাইফত কমাব পাৰোঁ ফাৰ্ষ্ট কথা আমি লাইফষ্টাইলটো চেঞ্জ কৰিব লাগিব যদি আমি চিগাৰেট বা মদ খাওঁ বেছিকৈ তে আমি ডেফিনেটলি এইটো কুইট কৰিব লাগিব এনি হাউ বা এটলিষ্ট কমাবতো লাগিবই ৰাইট উই হেভ টু গ' টু এ থেৰাপিষ্ট অৰ এ কাউন্সেলৰ ফৰ ট্ৰিটমেণ্ট অৰ থেৰাপি টু ৰিডিউচ স্মকিং অৰ ড্ৰিংকিং ঠিক আছে দেন ইটিং হেল্ডি ইজ ভেৰি ইম্পৰ্টেণ্ট ইটিং হেল্ডি ফুড নিউট্ৰিচিয়াছ ফুড বহুত বেছি ইম্পৰ্টেণ্ট আমাৰ কাৰণে আৰু ইফ ৰিকুৱাৰ্ড আমি সেইটো কাৰণে আমি ডক্টৰছ বা থেৰাপিষ্টৰ তাতো যাই পেলাই আমি ডিছকাছ কৰিব পাৰোঁ যে আমি কি খোৱাটো ভাল ৰাইট সিহঁতে বা ডায়েটিচিয়ানৰ তাত সিহঁতে আমাক এটা ভাল চাই এটা ডায়েট প্লেন এটা বনাই দিব যোনটো আমি ফ'ল' কৰিব পাৰোঁ দেন উই কেন টেক এ ব্ৰেক উই কেন টেক এ ভেকেশ্যন ৰাইট অ'কে ইট হেল্ডি আমি আৰু এটা ক'ব পাৰোঁ যে আমি জাংক ফুড খাব নালাগে ৰাইট
দেন টেক এ ব্ৰেক আমি ভেকেশ্যন লোৱাটো বহুত উচিত ফুৰিব যাব পাৰিব লাগে লাইক উইথ ফ্ৰেণ্ডছ অৰ উইথ ফেমিলি then we come to regular exercise is very much important at least jodi ami 30 minutes jodi dinor ulabo paru exercise karone like for walking for jogging right all of hura jogging ba stretching exercises right heart con stretch kora body stretch kora right so teneko jodi hura kisuman ami koribo paru jeneke cycling o koribo paru ghorot koribo paru ba bahir goyo koribo paru bortoman bahir nulabo covid-19 so এনেকে আমি কিছুমান ৰেগুলাৰ এক্সাৰসাইজেছ কৰিব পাৰোঁ যোনটো আমাৰ ষ্ট্ৰেছ লেভেলছ বহুত কমাই দিয়ে দেন আমি মিউজিক শুনিব পাৰোঁ ৰাইট গান শুনিব পাৰোঁ ডেন্স কৰিব পাৰোঁ গান গাবও পাৰোঁ আৰু কিছু ক্ষেত্ৰত আমি ইনষ্ট্ৰুমেণ্ট শিকিব পাৰোঁ নতুন ইনষ্ট্ৰুমেণ্ট শিকিব পাৰোঁ একচুৱেলি সেই টাইমতো বহুত ভাল পেণ্ডেমিক্সৰ টাইমত যে আমি নতুন ইনষ্ট্ৰুমেণ্ট শিকিব পাৰোঁ যেনেকৈ মই নিজৰ ষ্ট্ৰেছ ৰিলিভ কৰিব কাৰণে মই মাউথ অৰ্গেন বোলা বস্তুটো বজাওঁ কেতিয়াবা ইমান ভাল নবজাওঁ বাট ষ্টিল ট্ৰাই কৰোঁ আৰু দেন উই কেন ডু আ লট অফ ক্ৰিয়েটিভিটি এক্টিভিটিজ লাইক পেইণ্টিং অৰ নিটিং ঊল গুঠা ৰাইট কুকিং আজিকালিতো চলি আছে ৰেচিপিজ ঢেৰ ৰেচিপিজ আহে আজিকালি বনাওক বহুত ষ্ট্ৰেছ ৰিলিভ হ'ব দেন আটাইতকৈ ইম্পৰ্টেণ্ট য়োগা মেডিটেশ্যন আৰু ব্ৰিডিং এক্সাৰচাইজ বা ৰিলেক্সেশ্যন এক্সাৰচাইজ এইখিনি আমি কৰিব পাৰিলে খুবেই ভাল ট্ৰাই কৰিব ইউটিউবত চাব আসানাছ ভেৰিয়াছ টাইপ অফ আসন আমি চাব পাৰোঁ বা মেডিটেশ্যন কৰিব পাৰোঁ লাইক ভাল ব্ৰিডিং এক্সাৰচাইজ কৰিব পাৰোঁ উশাহ নিশাহ কাৰণে দেন যদি আমি এটা ৰুটিন বনাব পাৰোঁ আমাৰ ডেইলি লাইফত আমি কি কৰোঁ আৰু কোনটো টাইমত কি কৰিম কেনেকৈ কৰিম কেতিয়া যাম কেতিয়া আহিম কি কৰিম আহি পেলাই চ' যদি তেনেকুৱা এটা লাইফষ্টাইল এটা আমি যদি ৰুটিন এটা বনাব পাৰোঁ সোনকালে উঠিব পাৰোঁ তেনেকৈ যদি আমি ফেমিলিক তেনেকৈ টাইম দিব পাৰোঁ চ' সেইটো খুবেই ভাল হ'ব ৰাইট মেকিং এ ৰুটিন of your daily life it can really relieve your stress then কেতিয়াবা we can go out with friends for dinner or for lunch with family with friends with spouse with kids everyone right then we can play outdoor games আমি খেলা ধূলা কৰিব পাৰোঁ anything like cricket football basketball volleyball anything যি আপোনাৰ আহে দৌৰা দৌৰি then we can also it's very much important to sleep আমি শুৱাটো বহুত ইম্পৰ্টেণ্ট হয় একচুৱেলি চবে মিনিমাম এটলিষ্ট 7 hours মান শুবই লাগে ৰাইট দেন ইফ যদি আমাৰ টোপনিটো ভাল হয় তেতিয়া আমাৰ লাইফত বহুতো ষ্ট্ৰেছ কমি যায় যদি তেতিয়া ইমানখিনি কৰাৰ পিছতো যদি ইমানখিনি ফ'ল' কৰাৰ পিছতো যদি কেতিয়াবা আমাৰ ষ্ট্ৰেছটো নাযায় তেতিয়া আমি নিশ্চয় এজন কাউন্সেলৰ বা এজন থেৰাপিষ্টৰ তাত যোৱাটো উচিত উইচ ইজ প্ৰিটি মাছ ভেৰি নৰ্মেল পটককৈ মেডিচিন এটা খাই দিলে যে চব ঠিক হৈ যাব সেইটো নহয় উই হেভ টু চি কাউন্সেলৰ উই হেভ টু টক টু দেম উই হেভ টু শ্বেয়াৰ আৱাৰ ফিলিংছ উই হেভ টু শ্বেয়াৰ আৱাৰ এক্সপ্ৰেছনছ তেতিয়াহে আমাৰ সমস্যাৰ সমাধান হ'ব চ' আজিলৈ এইখিনিয়ে ভালে থাকিব কুশলে থাকিব যোনখিনি হেল্থি টিপছ কৈছোঁ পাৰিলে প্ৰেক্টিছ কৰিব লিষ্ট বনাব এখন ষ্ট্ৰেছৰ লিষ্ট বনাব য'ত আপোনালোকে জানিব পাৰে কি আপোনালোকৰ ষ্ট্ৰেছ আছে আৰু সেইমতে আপোনালোকে এটা হেল্থি লাইফষ্টাইল জীয়াবৰ কাৰণে এটা ৰুটিন বনাব তেনেকৈ কৰি পেলাই চাওক যদি নহয় প্লিজ কমেণ্ট কৰিব চ' আজিলৈকে এইখিনিয়ে হোপফুলি মোৰ ভিডিঅ'টোৱে আপোনালোকক কিছু নলেজ দিছে এটলিষ্ট কিছু ইনফৰ্মেশ্যন দিছে আৰু ট্ৰাই কৰিম আৰু বহুত কিবা কিবি লৈ আহিব আপোনালোকৰ এইটো চেনেলতে ভালে থাকক কুশলে থাকক বেছি নোলাব ঘৰৰ পৰা টিল COVID-19 গ'জ ভেকচিনেশ্যন যাতে সোনকালে আহক সেইটোৱে মই কামনা কৰিছোঁ থেংক ইউ নমস্কাৰ